দেখিছা দেখিছা মই মানুহজনী অলপ দেৰি কাৰণে বাহিৰলৈ ওলাই গ'লোহে ইয়াত গাহৰি কথা কৰিলে দেখি গাহৰিকেইটা মুগীকা ফুটাই দিছে তাক এই মানুহটো নগ'লেও মানে কি সঁচত জন্ম হৈছিল কি খাই পাইছিল মাকহে জানিব আৰু আচৰিত মানে অকল ইঘৰ সিঘৰ ইখন সিখন গাঁও ঘূৰি ফুৰিব বেজালি কাম কৰি এই খুচুৰা পইচা মোক তেওঁ এৰিবই পৰা নাই ক'ত এইবোৰ ধনী হ'ব অকল খুচুৰা জেপত খুচুৰাকেইটা থাকিলেই বৰ ধনী বুলি ভাবে এই শটকী হেজাৰ টকীটা মন মেলিলেহে মানুহ ধনী হ'ব এইবোৰৰ উন্নতি নহয় এইবোৰ গৰুবোৰ একদম নকলেও নোৱাৰি আৰু মোৰ আৰু ঘৰৰ শান্তি নাই ইমান ধুনীয়াকৈ লেডি বাইদেউ ঘৰলৈ ওলাই কৰি গ'লো ঈশ্বৰ ছোৱালীজনী মুখখন ইমান চোকা নকলেও নোৱাৰি একদম জুই দিলেও নোপৰে দেই মানুহলৈ এনেকৈ লাগি আহে খাবহি খেতি বাৰীৰ লগত খাবহি খনে লাগিব একদম খনে লাগিব ময়ে দেখুৱাই দিয়া ছোৱালী নকলেও নোৱাৰি বৰ আচৰিত ছোৱালী দেই বিয়াখন হ'বগৈনে নহয় মই তাকেহে ভাবিছোঁ দেখুৱাই ভুলহে কৰিলোঁ নেকি ইমান বেয়া তাই কথাত মই ভাত নাখাই ঘূৰি আহিলোঁ যিজনী মই মানুহৰ ঘৰত ভাত খুজি খুজি খাওঁ সেইজনী মানুহ ভাত নাখাই গুচি আহিলোঁ ইমান চোকা মুখখন ছোৱালী হ'ব লাগিছিল তাই একদম চুলি কোচাত ধৰি কোবাই ঠিক কৰি দিলোহেঁতেন আমুকিক চিনি পোৱা নাই যেতিয়া ফাটৰ লগাই দিম তেতিয়া মা চাই জীয়ে চাই ওলাই যাব বলকি ভোক কেলে লাগি গৈছে আৰু পা এইটোনো মোক কি বেমাৰ যিমানেই খং উঠে সিমানেই ভোক লাগে ঈশ্বৰ কঁঠালৰ গোন্ধ পাইছোঁ হাতৰ পানী পৰিলে নহয় এতিয়া কঁঠালবোৰ পকিব কাৰ ঘৰতনো পকিছে ইমান গোন্ধাইছে ইয়ালৈকে বতাহত গোন্ধ একদম মোৰ নাকত ভনভনাই গৈছে সি পা আমাৰ ঘৰত আৰু ফলৰ ভিতৰত কলগছজোপা বাহিৰে একো নাই নহয় একোডালেই নাই কলগছজোপা মই আহি ৰোৱাহে ইমান কঁঠাল খাবলৈ মন গৈছে কঁঠাল এজোপাহে ৰুব লাগিব পাই একদম নাকত গোন্ধ আহিয়ে আছে এতিয়ালৈকে মই যে কঁঠাল খাই বৰ ভাল পাওঁ পদুমী ঘৰত কঁঠাল এজোপা আছে সেইজোপা বৰ মিঠা নহয় পাত কঁঠাল ইমান ধুনীয়া খাবলৈ এতিয়া আকৌ খুজিবলৈ গ'লেনো ক'ত দিব এইবোৰ কৰোণা নে মৌনা ওলাইছে খেদিবহে পায় জপনা পায় ধূপ খেদন দিব তাকেহে কিনো কৰোঁ মিনতি তয়ো ভাবিব লাগে নে নিদিলে চুৰ কৰি খাম আকৌ এনেও আগতে আৰু কিমান চুৰ কৰিলোঁ কিমান খালোঁ কিমান হাগিলোঁ তাত ঠিক নাই এই খালি এতিয়া এইবোৰ কৰোণা নে মৌনা ওলাইছে নহয় ৰাস্তাইদি যাব নোৱাৰি পুলিচৰ কোবন খাব লাগিব পদুমীহঁতৰ পাছফালেদি ৰাস্তা এটা আছে নহয় সেইফালে দিয়ে যাব লাগিব পাই দিনতে চুৰ কৰি আহিমগে এনেও শুনিছেগে কৰোণা ভয়ত ক'ৰবাত চুক এটা সোমাই আছে নাই কোৱা কি কৰোণা কি মৌনা মোৰ ওচৰলৈ আহিলে ফাটৰ লগাই দিম একে গৈ মাকৰ ঘৰত ঠেং দাঙি মুঠিব মোক চিনি পোৱা নাই আমুকি মোৰ লগত সেইবোৰ চুদুবুদু নাই দেই এইখিনি পঢ়ি থাকিলে কঁঠাল খাবলৈ নাপাওঁ যাওঁ আমাৰ এজনী এতিয়ালৈকে আহি পোৱা নাই মই সেই ঘটমস্কৰ পৰা আহি পালোহি তাই দেখিছেনে এতিয়ালৈকে পোৱাহি নাই পালেহি আপুনি যাওক বাহিৰে মোক হাতকেইটা ধুই লগে যাওক বতাহি কোবাই কেতিয়া পালেহি ঘৰ আইঅ ঈশ্বৰ মই ক'তেই মৰো এই মাতটো চা কেনেকৈ কৈছে ক'ত বতাহি কোবাবলৈ গৈছিলোঁ হা তেনেকৈ কথা নক'বা দেই মই তোৰ কথা নাজানো হা তই সাত ঘাটৰ চেঙেলি তই যলৈকে গৈছিলি মোৰ একো ক'বলগীয়া নাই য'ত যাওঁ য'ত মৰি থাকে কিন্তু এই গৰুকেইটা যে গেলা গৰমত তই একেটা খুটিতে বান্ধি থৈ গ'লি লৰাব লাগে বুলি গম পাৱ নে নাপাৱ হা এই গৰু যে গৰম বতাহ বৰষুণ এইবোৰ আছে বুলি গম পাৱ নে নাপাৱ হা গাত লাগে নহয় তেহেঁতৰ পানী অকণ খুৱাই থৈ যোৱা নাই এইবোৰ কি সঁচ মানে চিট পখিল হৈ ঘূৰি দেখুৱাইছে তাই আপুনি নিজে দেখিছিলে যদি গৰুকেইটা কেলে লৰাই নিদিলা মোক এতিয়া গালি দিব লাগিছে আৰু এই গৰুকেইটাৰ কথা যে কৈছে এই গাহৰি পৰালিকেইটা কি জন্তু নহয় নেকি তেহেঁতৰ ভোক পিয়াহ নালাগে নেকি মই ইমান কষ্টকে বন্ধন গোটৰ লোড লৈ গাহৰিটো আনিছোঁ পোৱালি এটাও হ'ল বোলো বিকি কিবা এটা আনিম ঘৰলৈ এপদ দুপদ বস্তু নাই কোনো একদম ধান্দাই নাই গৰুকেইটা বাৰু গৰুকেইটা ভাল অকল গাখীৰকণহে দিয়া বেছিটো পইচা নাপায় বিকিলে গাহৰি কিমান পইচা পায় মই হেৰিয়াক দেখিছোঁ নহয় পদুমীয়ে কিমান বিকি কিমান ঘৰলৈ বস্তু ল'লে মই বোলো ল'ম এপদ দুপদ নাই এইবোৰ পৰা নোৱাৰি নহয় এই ভালকৈ দানা চানাই খুৱাব নোৱাৰি কাৰো ধান্দাই নাই পইচাকেইটা লোৱা সময়তে কিন্তু একদম হাতৰ আহিব এইবোৰ মই গৰুক পানীও খোৱালোঁ আৰু লৰালোঁ কথা ক'বলৈ আহিছে তাই আৰু এই গাহৰিকেইটা তাই পাছফালে বান্ধি থৈ গৈছে বুলি মই কেনেকৈ গম পাওঁ হা কৈ থৈ গৈছিলি হা বতাহি কোবাবলৈহে গৈছিলি তোৰ মুখখন আগতকৈ অলপ বেছি আছে গিয়েৰৰ মুখে তৰ্ক কৰিবলৈ আহিছে হা একে ঘাপে নেলু ছিঙি দিম চিনি পোৱা নাই গিয়েৰক
ঐ ঈশ্বৰ এইবোৰ বাদ দিয়কচোন বাদ দিয়ক হ'ব দিয়ক আৰু গিয়ে ঘনীয়েকৰ কাজিয়া হয়ে আৰু চবেই কৰে আৰু কিনো আৰু এইবোৰ হেৰি কঁঠাল খাব নেকি তই কঁঠাল ক'ত পালি মোৰ কঁঠাল এটা খাবলৈ মনহে গৈ আছে পাই আন খাওঁ ঘৰত কঁঠাল নাই চুৰ কৰি আনিব লাগিব এই পদুমিহঁতৰ ঘৰৰ কঁঠাল লাগিছে পকিছে গম পাইছে নে হাতৰ পানী পৰিলে নহয় একদম ভনভনাই আছে নাকত আপুনি গোন্ধ পোৱা নাই মই ৰ'ব চুৰ কৰি আনিমগৈ আপুনি যাব নেকি কৃষ্ণহে বুলিছোঁ আৰু পাই মই সেইবলৈ নাযাওঁ দেই তয়ে যা মই খাম আনগে যা হ'ব দিয়ক কোনো কথা নাই আপুনি নগ'লেও আৰু মই 3-4টা কঁঠাল মূৰত হাতত লৈ অনাজনী মানুহে লৈ আনিম কোনো কথা নাই হ'ব দিয়ক আপুনি মুখ হাতকেইটা ধুৱগে মই কঁঠাল আনোগৈ দেই এনেকুৱা কথাতে মিনতিলে মোৰ মৰম লাগি যায় পাই তাই চুৰ কৰিলেও মই মানা নকওঁ চুৰ কৰি আনি তাই কিন্তু মোক বহুত বস্তু খুৱাইছে দেই কেতিয়াবা পাগলীজনীলে মৰমো লাগি যায় পাই যাওঁ পাই মুখ হাতকেইটা ধুই লওঁগে তাই এতিয়া কঁঠাল আনিব খাম আৰু ঠিকছে